নমস্কাৰ সকলোকে আপোনালোকে চাই আছে এঞ্জেল ষ্টাডি আৰু এঞ্জেল নোহোৱাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইফালে বতৰ দেখা পাইছে কি একদম বৰষুণ দি আছে একদিন দুদিনমানৰ পৰা প্ৰায় বৰষুণ মানে নেৰানেপেৰা বৰষুণ কিনকিনীয়াকৈ দিয়ে থাকে আৰু বতৰ একদম ঠাণ্ডা তো ভাবিছোঁ আজি অলপমান এফালে ওলাই যাওঁ মানে মই ভাবিছোঁ আজি কলপচলাৰে লোকেল মুৰ্গী মানে এনেকৈ বনাম আৰু কলপচলা আছে বান্ধৱী এজনীৰ পৰা আনিছোঁ দোকানীটা বাইদেউৰ পৰা আৰু এতিয়া গৈ আছোঁ আমি মাংস আনিবৰ কাৰণে এও নাযাওঁ লগাইছিলে কিন্তু এই বৰষুণ বতৰত কোনবাই বাহিৰত অলপমান টন্দেহে পাৰাতে আৰতি দিছিলে আৰু যে চকত যে নিজে যে একলা যে আহি থকা এইখিনি কোনে কয় বৰষুণ দিলে কোনদিনা যাওঁ মই মোক তেতিয়া স্কুলৰ তো গাইজ তেতিয়া মোক স্কুলৰ পৰা ঘৰত থয়ে মানে গাড়ীখন লৈ কিনে ফুট আৰু নাই মানুহ তেতিয়াতো আনিব পাৰোঁ না একেলগে তুমি যদি কামত যোৱাই তেতিয়া ময়োতো যাব পাৰোঁ না একেলগে এতিয়া মই এনাই গৈছোঁ নেকি তাকেতো মোকোতো লৈ যাব পাৰা না একেলগে স্কুলৰ পৰা ডাইৰেক্ট ঘৰত নাহিলেও হয় না সেইখিনি হ'লে যাব পাৰে দুই বাই মতে বজাৰখিনি কৰিব যাব নোৱাৰে আৰু প্ৰয়োজন হৈছে কাৰণে যাব মানে গাইজ এই ফেটি লিভাৰ হৈছে না মানে নিজে মাংস নাখায় যে সেইকাৰণে নাযাওঁ লগাই আছে আৰু মাংস কিবা খাব লগা বস্তু নেকি মাংস একো খাব লগা বস্তু নহয় সেইকাৰণে কোনোবাই মাতিলি মাংস আছে বুলি ক'লে পুটকে দৌৰি যাওঁ একদম গাইজ মাংস তাৰমানে কি ক'ম আপোনালোকক মইতো বাদ দিছোঁ আপোনালোকে বাদ দিয়ক মাংস মই নাখাওঁ মাংস বাদ দিছোঁ মই নিয়মিতভাৱে খালে একো নাই তুমি বেছি খালা না সেইকাৰণে এতিয়া খাব নোৱাৰা আৰু একমাহমান পিছত খাব পাৰিবা দিয়াচোন কল পচলাৰে মাংস মই খাই পোৱা নাছিলোঁ মানে বহুত খাব মন সেইকাৰণে মোৰ লগৰজনীৰ পৰা খুজি পঠাইছিলোঁ কল পচলা আমাৰ যিহেতু বেছি নাই কলগছ আৰু কি কলৰ বা খাই থাকোঁ নাজানো তো দি পঠাইছে তো ভাবিছোঁ এইবাৰ খাই চাওঁ আৰু আপোনালোকৰ লগতো ৰিভিউটো শ্বেয়াৰ কৰোঁ আৰু লগতে ৰেচিপিটো শ্বেয়াৰ কৰোঁ কল পচলাই দি যে মাংস বনাবা খুজিছা আগতে বনাই পাইছে না বনাই কিয় পাব লাগে আগতে কি আঞ্জা হ'ব আজি গম পাইছোঁ আৰু মই এইখান কি আঞ্জা তুমি চাবাচোন আঙুলি চালকি খাব মই নাখাওঁ তো গাইজ মোৰ তাৰমানে কি হৈছে ফেটি লিভাৰ হৈছে সেইকাৰণে মই মাংস মাছ খোৱা পুৰা বাদ দিছোঁ আৰু নিজে কিনাও বাদ দিছিলোঁ ঘৰত নিয়াই বাদ দিছিলোঁ সেইকাৰণে আজি একদম জোৰ কৰি লৈ আহিছোঁ আৰু মাংস নিবা আপোনালোকৰ লগতো মই ৰেচিপিটো শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব এঞ্জেলকো দেখুৱাম ঘৰত যাই পোৱাৰ পিছত তাই আমাৰ লগত আহিব বিচাৰিছিলে কিন্তু অনা নহ'ল মানে বৰষুণ দি আছে সেইকাৰণে আনিলোঁ আৰু এয়া আমি ঘগ্ৰা চক আহি পালোঁ কিন্তু গাড়ীৰ পৰা নামাই নাই দিয়ক মানে ইমান বৰষুণ দি আছে আৰু গাড়ীখন ভালদৰে এটা জেগাত ৰখাই ল'ব লাগিব আৰু এয়া আমি মাংসৰ দোকানত আহি গ'লোঁ তো গাছ বৰষুণ জিকি গাড়ী সোমালোঁ চটাটো নিয়া নাছিলোঁ আৰু এয়া মাংস ল'লোঁ আমি আৰু এতিয়া যাম আমি বৌহঁতৰ দোকানত মানে ভাৰলিনাহঁতৰ দোকানত আলু আৰু ৰহুন কিনিবৰ কাৰণে ৰহুন নহ'লে আৰু মাংস খোৱা যাব হয় না নহয় মাংস নাখাওঁৱে তহঁতে যি কৰা কথা গাইজ মিছা কথা একদম মিছা কথা কি কৈছে না বইল বনাব কৈছে মোক বইল বনাই দিব লাগে বোলে বইল তই বনাই দিব নালাগে না মই নিজে বনাম বনাবা নাখাওঁ বুলি কৈছা তুমি মই বইলহে খাম মই হেৰি দি নাখাওঁ না কল পচলাই দি নাখাওঁ কল পচলা দি খাওঁ কি আঞ্জা হ'ব মই গমেই পাইছোঁ আজি তুমি ইমান ইনচাল্ট দিব নহয় এইটো সঁচা কথা এইখন কি আঞ্জা হ'ব মই তাৰমানে আগতে মই কিমান বনাই নোপোৱা বস্তু বনাই খোৱালো অত বছৰেদি আৰু মোকে এনেকে ইনচাল্ট কৰে নাচনা বস্তু বনাই খোৱাতে মোৰ ফেটি লিভাৰ হৈ গৈছে হয় দিয়া এগিলাখান নহয় গাইজ ঘৰত বেছি নাখায় বাহিৰত খাওঁতে ৰেষ্টুৰেণ্টত খাওঁতে এনেকুৱা অৱস্থা হৈছে গম পাইছা মোক এৰি খোৱা নহয় কি হ'লা আচ্ছা আৰু এই চিটটোৰ এনেকুৱা অৱস্থা কোনে কৰিছিনো কোনে কৰিছে ইমান ভাল দেখা হৈছে চোন চাই কেনে দেখা পায় চেণ্ডেল কোনে খুলছি নুখোলাকে আৰু এনে ছিঙি কেনে নিজে পৰি যাব আৰু খুলছি নাই তাৰে হেৰিডালো ইমান টাইপটো আপি খুলিব পাৰিম আৰু এয়া আমি আহি পালোঁ ভায়লিনাহঁতৰ দোকানত আৰু আহিয়ে একদম হট লাগি গৈছে মানে কি বস্তু ল'ব লাগে নালাগে সেইবিলাকৰ হিচাপ নাই এইপিনে মই ল'লোঁ ৰহুন আৰু আলু আৰু লগতে ভল ল'লোঁ আধা কেজি মানে আছিলে 1.5 কেজি বেপাৰী বিক্ৰী কৰিব আছিলে মইনাহঁতৰ ৰাখিলে 1 কেজি আৰু আমি ল'লোঁ আধা কেজি গতিকে হৈ গ'ল 1.5 কেজি কি আনিছোঁ তোমাক লগি জানানা চকোপাই আনা নাই তুমি চকোপাই কৈছিলা নেকি চকোপাই আনা নাই চকোপাই আনিবা কৈছিল তাই ঘৰ আহি পালোঁ এতিয়া কাপোৰ চেঞ্জ কৰি লওঁ তাৰপিছত কল পচলা বনাত লাগি যাওঁ আৰু আপোনালোককো দেখুৱাম কেনেকৈ বনাওঁ তো গাইজ এতিয়া যাওঁ মই পাকঘৰত লাইট অফ আৰু ইমান একদম ধাৰাসাৰ বৰষুণ
এতিয়া মই আহি গ'লোঁ চিধাই পাকঘৰত আৰু এওঁ যিহেতু বইল খাব গতিকে নিজৰখিনি হালধি নিমখ জিৰা গুড়ি এনেকৈ কিবা কিবি মছলা সানি অলপ সময়ৰ কাৰণে থৈ দিছে আৰু আমাৰ এঞ্জেলো আছে আইতাকৰ লগত কিবা কিবি কাম কৰি আৰু ময়ো ভাবিলোঁ যে কলপচলাৰে বনোৱা মাংসখিনি ময়ো তেনেকৈ নিমখ হালধি গৰম মছলা জিৰা গুড়ি সানি পিনে অলপ সময়ৰ কাৰণে থৈ দিওঁ এতিয়া বনাম মই বইলখিনি গতিকে ডাইৰেক্ট কুকাৰটোত মাংসখিনি ঢালি দিলোঁ পিঁয়াজ দিলোঁ আদা ৰচুনৰ পেষ্ট দিলোঁ কিন্তু জলকীয়াহে দিব পাহৰি গৈছোঁ কিন্তু নিমখখিনি এওঁ আগতে মানে একেলগে সানি থৈ দিছে আৰু আলু কেইডোখৰমান দি পানী দি ঢাকন মাৰি বহাই দিলোঁ বাছ অলপ সময়ৰ পিছতে হৈ যাব আৰু বজাৰ কৰিহে আহিলোঁ একোটা খোৱা নহ'ল আৰু গধূলি চাহ কাপো খোৱা নাছিলোঁ আৰু ঘৰত আহি বোলো পাস্তাকে অলপমান খাওঁ খুৰীমাকে বনাইছিলে কিন্তু আমাৰ এঞ্জেলে নাখালে ভোকো লাগিছিলে গতিকে ময়েই খাই দিলোঁ আৰু পাস্তা খাই এতিয়া আকৌ মাংস বনোৱাত লাগি গ'লোঁ আৰু এইফালে মাংসখিনি বনোৱালৈকে কলপচলাখিনি আইতাকক কাটিব দিছোঁ আইতাকে এইপিনে কাটি আছে আৰু সকলোৱে চাগে জানে কেনেকৈ বনায় মইহে নাজানো চাগে আজি প্ৰথমবাৰ বনাইছোঁ কাৰণে আপোনালোকক দেখুৱাইছোঁ মই কেনেকৈ বনাওঁ আৰু আজি প্ৰথমবাৰ খাব পাম কলপচলাৰে মাংস মানে কি লিখি আছে হা বা কাপ লিখিছা নেকি কাপ লিখি দেচোন এটা ডাঙৰকে লেখা কাপ এটা বনোৱা কাপ আৰু এই ফলিখনৰ পেঞ্চিলডাল নাই বহীত লেখা পেঞ্চিলেৰে লিখি আছে হোমৱৰ্ক কৰা হ'ল না নাই হেণ্ডেল লগাই দিয়া আৰু ফ্লাৱাৰ আঁকব জানে তোতে ধুনীয়া হৈছে দিয়া ফ্লাৱাৰ এটা আঁকি দিয়া গিলাচ আঁকব জানো না মই দেখি দিওঁ গিলাচ ফ্লাৱাৰটো আঁকব দিয়া না এনেকে এনেকে লেখাচোন লেখা তুমি শিকাই দিবা এনেকে এনেকে কেনেকে ওপৰত জিৰ' তলটো জৰা লগাই দিয়া তলাখন বনাই দিয়া অ' বা গিলাচটো এই কিবা টেপলা টেপলি হৈছে নেকি পৰি পৰি টেপলা হৈ গৈছে নেকি পৰি কিনে এতিয়া তুমি পৰি থাকা এতিয়া আঁকিব ফুল ফ্লাৱাৰ এনেকুৱা এনেকুৱা ফ্লাৱাৰ আঁকিবা নেকি এতিয়া আঁকা আগতে circle inke wah itu balting baltingটো চোন বেকা বেকি হৈছে aku udah pakai bukti ini ইফালে এডাল দিব লাগিব ইফালে এডাল দিয়া বাল্টিংটো ইফালে এডাল দিয়া এনেকে এঞ্জেলে পঢ়ি আছে আৰু পাকঘৰত আহি দেখোঁ যে মাংসখিনিত কলপচলাখিনি দিব পৰা হৈ গৈছে আৰু এইফালে আমাৰ বইল আঞ্জাখনো হৈছে আৰু মাংসখিনিত কলপচলাখিনি দিলোঁ আৰু নাজানো আৰু প্ৰথমবাৰ বনাইছোঁ আজি আৰু প্ৰথমবাৰ খায়ো চাম সকলোৱে চাগে খাই পাইছে মইহে খাব বাকী আছিলোঁ আৰু সকলোৱে চাগে জানে কেনেকৈ বনায় আৰু মইহে বনাব বাকী আছিলোঁ গতিকে আজি প্ৰথমবাৰ বনাইছোঁ প্ৰথমবাৰ খাই চাম কেনেকুৱা হয় নাজানো আৰু আপোনালোকে কোনে কোনে বনাই পাইছে কমেণ্টত জনাব আৰু এইফালে দেউতাকে ভাত খাব আহিছে কিন্তু লগতে মোবাইলটো লৈ আহিছে দিয়ক মানে মোবাইলটো নহ'লে ভাত খাবই নোৱাৰে মোবাইলটো বন্ধ কৰা অলপ মোবাইল চাইছে ভাত খাই কেনে বেছি কোৱা এইটো বইলখিনি বনাইছি তই যে কল পচলাই দি কি বনাবি সেইটোহে তুমি খাই নোচোৱা মানুহটো কিয় কৈ আছা কল পচলাৰ কথা আমি খোৱাকেইটাই গম পাম না তুমি সেইটো গম পাব নেকি এইটো কেনেকুৱা হৈছে এইটো কোৱা মই বনাইছোঁ ভাল নহয় দিব হয় না অকল মানে হালধি ৰগুন এইখিনি সানি থৈ এইখিনি গুচি গৈছ তাৰপিছত মই যেতিয়া কুকাৰত বহাই দিলোঁ বইল হ'ব দিলোঁ অলপমান আৰু এতিয়া নাকত নামটো হৈছে তোমাৰ বনালোঁ মই পাপৰ বোলে নোখোৱা আৰু এয়া আমাৰ মাংসৰ আঞ্জা হৈ গৈছে অলপমান খাই চাইছিলোঁ বাৰু ইমান বেয়া লগা নাই মানে ইমান উত্তম হোৱা নাই যদিও মানে মধ্যম হৈছে আৰু বাকী যিয়ে নহওক এতিয়া ভাত খাওঁ আলু পিটিকা ভোট জলকীয়া নেমু টেঙা এনেকৈ আৰু ভোট জলকীয়াকেইটাও ঘৰত নহয় লগৰ দুজনীৰ পৰা আনিছোঁ মানে আৰু কেইটামান আছে আৰু আজিলৈ এৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব